আপুনি যদি অৰুণোদয় আঁচনি এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড চৰকাৰে এটা গুৰুত্বপূৰ্ণ আপডেট মুকলি কৰিলে যোৱাকালি ৰাতি। যিহেতু মই আপোনালোকক যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে অৰুণোদয় আঁচনিৰ যিটো পইচা সেই পইচাটো আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে লাভ নকৰিবও পাৰে। কাৰণ নিউজ চেনেলত আমি দেখিবলৈ পাইছিলোঁ যে যিটো পইচা সেইটো মাৰ্চৰ 20 তাৰিখে দিয়াৰ কথা উল্লেখ কৰা হৈছিলে, কিন্তু চৰকাৰে কোনো ধৰণৰ অফিচিয়েল একো আপডেট মুকলি কৰা নাছিলে। গতিকে চৰকাৰে এতিয়া অৰুণোদয় আঁচনিৰ পইচা এইটো 20 ফেব্ৰুৱাৰী তাৰিখে নিদিয়ে, কেতিয়ালৈকে দিয়া হ'ব আৰু অৰুণোদয় আঁচনিৰ পইচা কিমান বৃদ্ধি কৰিব সেইটো বিষয়ে আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব। লগতে কোনসকল মহিলাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কাটি দিয়া হ'ব সেইটোৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ পৰা সবিশেষ ডিটেইলত জানিব পাৰিব। গতিকে আপুনি অৰুণোদয় আঁচনি যদি হিতাধিকাৰী হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব, নহ'বা আপোনালোকে বহুতখিনি ইনফৰমেশ্যন মিছ কৰিব আৰু যাৰ ফলত আপোনালোকে এই পইচাটোৰ পৰা বঞ্চিত হ'ব পাৰে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এতিয়া নটিফিকেশ্যনটো চাব পাৰে, যিটোত উল্লেখ আছে যে চৰকাৰে প্ৰথমে এই নটিফিকেশ্যনটো উলিয়াইছিলে। অহা 20 ফেব্ৰুৱাৰীত একেলগে 8,000 টকা বিতৰণ কৰা হ'ব। বিশেষ উপহাৰ হিচাপে 3,000 টকা আৰু লগতে 1250 টকাকৈ আপোনালোকৰ 4 মাহৰ কিস্তি 5,000 টকা তেওঁলোকে দিয়াৰ কথা কৈছিলে। কিন্তু যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে তেওঁ অৰুণোদয় দিম বুলি কৈছিলোঁ। 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগা 9,000। সেইটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000। সেইটো আপোনালোকে এই যিটো অৰুণোদয় আঁচনিৰ পইচা এইটো তেওঁলোকে এতিয়া 8,000 সলনি 9,000 টকা দিব। কিন্তু তেওঁলোকে ডেটটো 20 ফেব্ৰুৱাৰীৰ পৰা চেঞ্জ কৰি 10 মাৰ্চ কৰি দিলে। মানে আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে এতিয়া অৰুণোদয় পইচা লাভ নকৰে, 10 মাৰ্চতহে আপুনি গৈ অৰুণোদয় পইচা লাভ কৰিব। আগত 8,000 টকা দিয়াৰ কথা আছিলে, কিন্তু এতিয়া তেওঁলোকে 9,000 টকা দিব বুলি কৈছে। এতিয়া কোনসকল লোকে অৰুণোদয় আঁচনিৰ যিটো পইচা এই পইচাটোৰ পৰা বঞ্চিত হ'ব সেইটো কোৱাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে অৰুণোদয় আঁচনিত যদি আপুনি নতুনকৈ আবেদন কৰিব বিচাৰে, নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে, তেনেহ'লে আপুনি পঞ্চায়তত খা খবৰ কৰক। বহুতো জেগাত পঞ্চায়তত পত্ৰ লৈ আছে বা এপ্লিকেশ্যন লৈ আছে। আপোনালোকৰ অঞ্চলৰ পঞ্চায়ত বা আপুনি ব্লকত খবৰ কৰিব। যদি অৰুণোদয় ফৰ্ম লৈ আছে, পত্ৰ লৈ আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকেও অৰুণোদয় আঁচনিৰ আবেদন যদি এতিয়া কৰি দিয়ে, আপোনাৰ যদি নাম অন্তৰ্ভুক্ত হৈ যায়, তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ যিটো পইচা 10 মাৰ্চত চৰকাৰে দিব বুলি কৈছে, দিলে আপোনালোকেও তেতিয়া লাভ কৰাৰ চান্স এটা আছে। যদি আপুনি অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হয় তেতিয়াহে আপুনি আবেদন কৰিলে লাভ কৰিব। এতিয়া কোনসকল লোকে অৰুণোদয় আঁচনিৰ পইচা নাপাব সেইটো কৈ দিওঁ। যিসকলৰ ধৰি লওক বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা নাই, বেংকৰ একাউণ্টত খেলিমেলি কিবা হৈ আছে, যেনে KYC আপডেট হৈ থকা নাই, KYC ফেইল হৈ আছে, বা ধৰি লওক আপোনালোকৰ আধাৰ চিডেট হৈ থকা নাই, এনেকুৱা ধৰণৰ যদি বেংকত কিবা খেলিমেলি হৈ আছে সেইখিনি আপুনি শুদ্ধ কৰিব। যদি এইসমূহ খেলিমেলি হৈ থাকে পইচাটো আপোনাৰ ফচি থাকিব। চৰকাৰে কিছু সংখ্যক মহিলাৰ এইবাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কাটিবও পাৰে, এইটো চিয়'ৰ নহয়, মই আপোনাক প্ৰথমে কৈ দিওঁ। চৰকাৰে যিহেতু কৈছিলে যে যিসকল ধৰি লওক মহিলাৰ ঘৰত নতুনকৈ চৰকাৰী চাকৰি কোনোবাই পাইছে, ৰিচেণ্টলি চৰকাৰে বহুতবিলাক পৰীক্ষাৰ ৰিজাল্টটো দিলে, বহুতো মহিলা এনেকুৱা আছিলে যি অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ পাছত তেওঁলোকৰ ঘৰত কোনোবাই চৰকাৰী চাকৰি পাইছে। যদি আপোনালোকৰ ঘৰতো তেনেকুৱা হৈছে, তেনেকুৱা ক্ষেত্ৰত চৰকাৰে নামটো আপোনাৰ অট'মেটিক কাটি দিব পাৰে, বা শেষত আপোনাৰ ধৰি লওক 2-3 মাহ পিছৰ যিটো অৰুণোদয় পইচা সেইটো আপুনি নোপোৱা হ'বগৈ পাৰে। কাৰণ তেওঁলোকে যদি ভেৰিফিকেশ্যন কৰে বা ধৰি লওক তেওঁলোকে বস্তুখিনি চালি যাইছে, তেনেকুৱা ক্ষেত্ৰত যিসকল লোকৰ ঘৰত ধৰি লওক চৰকাৰী চাকৰিয়াল অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নামসমূহ লিষ্টৰ পৰা কাটি দিব পাৰে, বা আপুনি নিজেও যদি কটাব বিচাৰে আপুনি কটাব পাৰে। কিন্তু এইটো এনেকুৱা নহয় যে আপুনি নেপাবই বা ধৰি লওক কাটিবই, তেনেকুৱা নহয়। কিন্তু আপুনি যদি অৰুণোদয় আঁচনিৰ পইচা নেপায়, সকলোৱে যদি পায়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এইটো এটা কাৰণ বুলি ভাবিব পাৰে যে অৰুণোদয় আঁচনিত যিসকল লোকৰ ধৰি লওক ঘৰত চৰকাৰী চাকৰি অন্তৰ্ভুক্ত হৈছে এইবাৰ, তেওঁলোকৰ অৰুণোদয় আঁচনিৰ পৰা নামসমূহ কাটি দিব পাৰে। বাকী অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নাম কটাৰ কোনো ধৰণৰ কাৰণ নাথাকে, কাৰণ চৰকাৰে এইবাৰ অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰোঁতে তেওঁলোকে বহুতখিনি চালি জাৰি চাইহে নাম অন্তৰ্ভুক্ত কৰিছে। সেইকাৰণে আপোনাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি যদি অৰুণোদয় আঁচনিৰ ৰেগুলাৰ পইচা পাই আছে চিন্তা কৰিব নালাগে। কিন্তু অৰুণোদয়ত যদি নতুনকৈ আবেদন কৰিছে, এটাও কিস্তি পোৱা নাই, তেনেহ'লে বেংক একাউণ্টটো সকলোবিলাক বস্তু ঠিক হৈ আছে নে নাই নিশ্চয় এবাৰ আপুনি চেক আউট কৰিব। বাকী 10 মাৰ্চ তাৰিখে চৰকাৰে এতিয়া পইচাটো দিয়ে নে নিদিয়ে সেইটো বিশেষকৈ উল্লেখনীয় হ'ব। আহিবলগীয়া সময়ত যদি কিবা নতুন আপডেট চৰকাৰে মুকলি কৰে মই নিশ্চয় আপোনালোকক ভিডিঅ' সহকাৰে জনাই দিম। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।